আমি আজি হাঁহ পালনৰ কিছু কথা পাতিম মেডিচিনৰ বিষয়ে আৰু যথেষ্ট সংখ্যক লোকে কমেণ্ট কৰি জনাই আছিলে বা প্ৰশ্ন কৰি আছিলে যে হাঁহৰ লেঙুৰা বেমাৰটো হয় বা হাঁহ খোজকাঢ়িব নোৱাৰা হয়, ভৰিবিলাক অলপ উইক হৈ যায়, তাৰ কাৰণে কি মেডিচিন ব্যৱহাৰ কৰিলে সঠিক উপায় পোৱা যাব বা সফল হোৱা যাব। আৰু আমি এই বস্তুটো বৰ্তমান ব্যৱহাৰ কৰি আছোঁ, নামটো আপোনালোকে চাই লওক, অষ্টভেদ। আৰু এইটো ব্যৱহাৰ আমি কেতিয়া কৰোঁ, যেতিয়া হাঁহখিনি লেঙুৰা হয় বা খোজকাঢ়িব নোৱাৰা হয়। আৰু ইয়াক আপুনি কিহৰ সৈতে ব্যৱহাৰ কৰিব লাগিব খুব ধুনীয়াকৈ লিখা আছে, ভিমাৰেলৰ সৈতে ইয়াক মিলাই ল'ব লাগিব। আৰু কেনেকুৱাকৈ মিলাব, ইয়াৰ কালাৰটো কি হ'ব পানীৰ লগত মিলোৱাৰ পিছত, এইটো আপোনালোকে খুব ধুনীয়াকৈ চাই লওক। ঘোলনেকে বাদ লিখা আছে, কালাৰটো আপোনালোকে চাই ল'ব। এনেকুৱা যেতিয়া কালাৰটো হ'ব, তাৰপিছত সিহঁতক পানীখিনি আপোনালোকে দিব। আৰু ঘোলনেকে বাদ যদি এনেকুৱা হয়, কালাৰটো আপোনালোকে চাই ল'ব। বাকী ইনষ্ট্ৰাকশ্যন গোটেইখিনি দিয়াই থাকে মেডিচিনৰ ক্ষেত্ৰত। আৰু এই অষ্টভেদটো আমি হাঁহ আৰু মুৰ্গীৰ লেঙুৰা ক্ষেত্ৰত আমি ব্যৱহাৰ কৰোঁ। আৰু ইয়াৰ দামটো পায় 1 লিটাৰত 162, ইয়াতে লিখা আছে। আপোনাৰ 1 লিটাৰত প্ৰায় 162 টকা ল'ব। আৰু ইয়াকে গৰু ছাগলী বিভিন্ন জীৱ জন্তুৰ ক্ষেত্ৰত ইয়াক ব্যৱহাৰ কৰা হয়। আৰু আমি ইয়াকে হাঁহৰ ক্ষেত্ৰত ইয়াক ইউজ কৰি আমি ভাল পাইছোঁ। আৰু ইয়াৰ লগত আপোনালোকে ব্যৱহাৰ কৰিব লাগিব যিটো ভিমাৰেল, সেই ভিমাৰেলটো ইউজ কৰিব লাগিব তাৰ লগত। আৰু কিমানকৈ ইউজ কৰিব লাগিব তাতে লিখা আছে, আপোনালোকে সেইটো হিচাপত ইয়াক ইউজ কৰিব। আৰু ভিমাৰেলটো যথেষ্ট সংখ্যক লোকে বৰ্তমান ইউজ কৰি আছে, আমি জানোৱেই। আৰু হাঁহখিনি যাতে আমি সুস্থ সবল কৰি ৰাখিব পাৰোঁ, সেইটো কাৰণে আমি মেডিচিনবিলাক ইউজ কৰোঁ। আৰু হাঁহখিনি সুস্থ সবল কৰি ৰাখিবলৈ হ'লে এণ্টিবায়'টিক এটাৰো আমাৰ দৰকাৰ হয়, সময়ে কোনোবা সময়ত যিহেতু লগা হয়। আৰু এণ্টিবায়'টিক আমি এইটো ইউজ কৰি আছোঁ। আৰু ইয়াৰ ফল আমি বৰ্তমানলৈকে ভাল পাইছোঁ। মই যোৱা বছৰো ইয়াক ইউজ কৰিছিলোঁ। আৰু মুৰ্গীৰ ক্ষেত্ৰত এইটো নহয়, এইটো হাঁহৰ ক্ষেত্ৰতহে ইয়াৰ ৰিজাল্ট বেছি ভাল। আৰু বাকী বিভিন্ন ধৰণৰ জীৱ জন্তুৰ ক্ষেত্ৰত ইয়াক ব্যৱহাৰ কৰা হয়, ইয়াতে লিখাই আছে। আৰু এইটো আপোনালোকে ব্যৱহাৰ কৰিব পাৰে, স্ক্ৰীনশ্বট মাৰি ল'ব পাৰে। আৰু ইয়াৰো দাম যথেষ্ট নহয়, ইয়াৰ দাম বৰ্তমান 70 টকা ইয়াতে লিখা আছে। আৰু 70 টকাত আপুনি যিকোনো ধৰণৰ ফাৰ্মাচীতে পাই যাব। আৰু এইটো ইউজ কেনেকৈ কৰিব লাগে ইয়াতে সকলো লিখা আছে, আপোনালোকে এইখিনি চাই পেলাই ব্যৱহাৰ কৰিব পাৰে। আৰু ভিমাৰেলটো আৰু এইটো যিটো অষ্টভেদ, এইটো ইউজ কৰাটো খুবেই জৰুৰী, যাতে হাঁহখিনি সুস্থ সবল হৈ থাকে। আৰু যিটো প্ৰব্লেম হয় সিহঁতৰ লেঙুৰা হয় বা কেলছিয়ামৰ অভাৱ হয়, তেতিয়া এইটো ব্যৱহাৰ কৰা হয়। আৰু খুটিয়া খুটি যিহেতু কৰে, হাঁহবিলাকে খুটিয়া খুটি কৰে, নোম ছিঙি দিয়ে, তেতিয়াও আপুনি এই অষ্টভেদটো ইউজ কৰিব পাৰে। আৰু ইয়াতে কম্পজিশ্যনখিনি লিখা আছে, ইয়াতে কি আছে সেইখিনি লিখা আছে, আপোনালোকে চাব পাৰে। কেলছিয়াম কিমান আছে, ফচফৰাছ কিমান আছে, ভিটামিন D3, ভিটামিন B12, কাৰ্বহাইড্ৰেট, এইখিনি আছে। আৰু এইখিনিয়ে সিহঁতক সহায় কৰে ভৰি মজবুত হোৱা, কেলছিয়ামখিনি। আৰু খোজকাঢ়িব নোৱাৰা হোৱা বেমাৰটো খুব ধুনীয়াকৈ ঠিক হৈ যাব। এইটো কোনো ডাঙৰ বেমাৰ নহয়, আপোনালোকে চিন্তা কৰিবলগীয়া নাই। এইটো ব্যৱহাৰ কৰিব। আৰু ইয়াতকৈ সৰুও পোৱা যায়, আধা লিটাৰো পোৱা যায়। আপোনালোকে আধা লিটাৰটো আনিও আপোনাৰ যদি কম হাঁহ বা কম মুৰ্গী আছে, তেন্তে আপুনি ব্যৱহাৰ কৰিব পাৰে। আৰু যিসকলে গোপালক আছে, গোপালকসকলে জানে এইটো গোপালনত যথেষ্ট সংখ্যক লোকে ব্যৱহাৰ কৰে গাখীৰৰ কাৰণে। আৰু বিভিন্ন কাৰণ আছে ইয়াৰ, বাকীখিনি আমি বিশেষকৈ নাজানো। আমি যিহেতু হাঁহৰ ক্ষেত্ৰত জড়িত বেছিকৈ, আমি হাঁহৰ কথাখিনি বেছিকৈ জানো। আৰু আমি হাঁহক ইয়াক ইউজ কৰি ভাল পাইছোঁ। আৰু যিসকলে এইটো প্ৰব্লেম পায়, আপোনালোকে এইটো ব্যৱহাৰ কৰি ইয়াৰ সমাধান ল'ব পাৰে। আৰু দানা যিটো পাত্ৰত দিয়ে, আপুনি সেই পাত্ৰটোতে ইয়াক ৰাতিপুৱা সময়ত মিলাই লৈ ৰাতিপুৱা একবাৰ দিব পাৰে। আৰু এণ্টিবায়'টিকটো 10ৰ পৰা 15 দিনৰ মূৰে দিব। আৰু কেলছিয়ামটো 2ৰ পৰা 3 দিনৰ মূৰে দিব। আৰু যদি প্ৰব্লেম দেখা পায়, তেন্তে আপুনি দি থাকিব যেতিয়ালৈকে ঠিক নহয়। আৰু সময়ে দিলেই হ'ল, এনিটাইম দিয়াৰ দৰকাৰ নাই, যিহেতু মেডিচিন হয়, বেছি মেডিচিন খালেও হাঁহখিনি নেচাৰেলি ডাঙৰ নহ'ব। নেচাৰেল যিমান পাৰে নেচাৰেলি কৰিবলৈ চাব। আৰু এনেকুৱাকৈ মই বন্ধ কৰি ৰাখোঁ কোনোবা সময়ত, যিহেতু কেতিয়া সময় দিব নোৱাৰা হওঁ। আৰু সময় দিব পাৰিলে সিহঁতক আমি বাহিৰলৈ উলিয়াই দিওঁ, অলপ সময় দিনটো বান্ধি ৰাখি অলপ সময় বাহিৰত দিওঁ। আৰু আমাৰ হাঁহৰ গ্ৰ'থটো বৰ্তমান ঠিকেই আছে, মই কোনো ধৰণৰ অসুবিধা পোৱা নাই। আৰু যিহেতু কমকৈ আছে, কমকৈ থাকিলে ইমান অসুবিধা দেখা নিদিয়ে। আৰু যিসকলে হাঁহৰ লেঙুৰা হোৱা বেমাৰটো পাইছে, তেওঁলোকে এইটো ব্যৱহাৰ কৰি সুফল পাব বুলি মই আশা কৰিছোঁ। আৰু যিসকলে ব্যৱহাৰ কৰি পাইছে, আমাক কমেণ্ট কৰি জনাব যদি আপোনালোকে ব্যৱহাৰ কৰি পাইছে। আৰু গোপালনত যিহেতু যথেষ্ট সংখ্যক ব্যৱহাৰ কৰে, হয়তো আপোনালোকে চিনি পাইছে। আৰু ইয়াতে লিখা আছে আপোনালোকে ভিমাৰেলটোৰ লগত কেনেকৈ ইউজ কৰিব, সেইটো পঢ়ি পেলাই আপোনালোকে ব্যৱহাৰ কৰিব, আপোনালোকে সুফল পাব বুলি মই আশা ৰাখিছোঁ। আৰু যিসকলে হাঁহ পালন কৰি আছে, তেওঁলোকক আমি জনাওঁ মেডিচিনখিনি আপোনালোকে প্ৰপাৰলি কৰিব। আৰু হাঁহৰ যথেষ্ট বেমাৰ দেখা যায় মুৰ্গীৰ নিচিনাকৈ। আৰু সেইবিলাক বেমাৰ যাতে এটেক কৰিব নোৱাৰে, তাৰ কাৰণে আমি সাৱধানতা আগতীয়াকৈ ল'ব লাগিব। আৰু সুস্থ সবল কৰি ৰাখিবলৈ হ'লে উন্নতমানৰ দানা খুৱাব লাগিব, ভাল দানা খুৱাব লাগিব, যাতে কোনো ধৰণৰ বেমাৰে সিহঁতক এটেক কৰিব নোৱাৰে। আৰু আজিৰ ভিডিঅ'টোত ইমানেই। ভিডিঅ' ভাল লাগিলে লাইক কৰিব, যিকোনো প্ৰশ্ন হ'লে কমেণ্ট কৰিব। আৰু আগলৈকে আমাৰ চেনেলটো এইদৰে চাই থাকিবলৈ চেনেল ছাবস্ক্ৰাইব কৰি বেলটো বজাই ল'ব। ধন্যবাদ।